तो वेलकम टू माय यूट्यूब चैनल कौस्तुभ शर्मा ब्लॉग। तो बहुत दिन हला এইকেইদিন মই ব্লগ কৰিব পৰা নাই। মোৰ চেনেলটোৰ নামটো ব্লগ দিছিলোঁ, কিন্তু মই ব্লগত যাব পৰা নাই। হ'লেও মই যাম, চেষ্টা কৰিম মই যাব। তো আজি এনে ঘৰতে আছোঁ, এনে বহি আছোঁ। সেইকাৰণে ভাবিলোঁ দিনটো নাজৰি চাজৰি, তো সেইকাৰণে ভাবিলোঁ ফুলৰ কথা কওঁ। তো মই অলপ ওপৰত আমাৰ ওপৰত এটা ফুলৰ অলপ কৰিছোঁ, ফুলৰ এটা গাৰ্ডেন টাইপৰ কৰিছোঁ। তো মই আজি ক'ম আপোনালোকে যে ফুলবিলাক কেনেকুৱা কৰি যত্ন কৰিব পাৰি, তো কেনেকুৱা কৰি থল ৰাখিলে ফুলবিলাক ভাল দেখাব। তো চাওক মোৰ এনেকুৱা কৰি মই ফুল ৰাখিছোঁ ধুনীয়া কৰি। তো মোৰ এইডাল চাওক, এতিয়া পূৰা মৰিব ওলাইছে, একদম মৰিব। এতিয়া মই এইডাল অলপ পানী দিওঁ ৰ। তো যাব পানী দিবা যাওক, এতিয়া আছে পানী দি যাওঁ। তো এতিয়া এনেও আমি জানো যে ৰ'দত পানী দিবা নালাগে ফুলত, কিন্তু মই কিয় দিব লগা আছে আপোনালোকে জানিছে বা। এই যে মৰিব লগা অৱস্থাটো পানীতে এইডাল জীয়াই আছে, মানে মাটি আৰু পানীটো অলপ তো বহুত দিন অলপ পানী চানি মই দিয়া নাই, সেইকাৰণে বেয়া হৈছে মোৰ। তো দিলোঁ, এতিয়া এইটো বস্তু থৈ দিওঁ, কাৰণ মোৰ সিফালে পানী পৰি থাকে। এই হাতখন বেয়া হৈ গ'লা দেখা থৈ দিওঁ। তো ব্লগটো আছে বা কি পাতা মেলিছে আজি কি বম ৰ'দ আজি, কাৰণ আজি মই আপলোড কৰিছোঁ, আজি নকৰোঁ। জুম কেপাচিটি একবাৰ চাওঁ ৰ'ব, আজি মোৰ ফোনৰ জুম কেপাচিটি তো তো জুম কেপাচিটি। তো এতিয়া মই ভিডিঅ'টো এইকাৰণে বনাইছোঁ যে আজি বহুতে জানিছে এনে পঢ়ি আছোঁ, ময়ো পঢ়ি আছোঁ। অনলাইন ক্লাছ হয়, অনলাইন ক্লাছত ভাল নালাগে। অনলাইন ক্লাছ কৰিলে লাগে, কিন্তু টাইমবিলাক হৈ নাযায়, শেষ হৈ নাযায়। তো টাইমবিলাক শেষৰ কাৰণে মই ইউটিউব চেনেলটো খুলিছিলোঁ, খুলি উঠি খোলাৰ লগালগ মই ভাবিলোঁ যে মই এতিয়া ক'ত যাওঁ। তো পাছলৈ ব্লগ পাই থাকিলোঁ, ব্লগ পাই থাকিলোঁ, কিন্তু এতিয়ালৈ বাছ এনে গাৰ্ডেনিঙৰ এনে ঘৰুৱা টাইপ ব্লগ হ'ব, ঘৰুৱা টাইপৰ ব্লগ। তো এতিয়া এনেকুৱাই ব্লগ হৈ থাকিব। তো আৰু অলপমান মই দেখুৱাওঁ মই মোৰ ওপৰখিনি কেনেকুৱা কৰিছিলোঁ, তো চাওঁ। তো এনেকুৱা মই বানাইছিলোঁ, এনে নাজানো কি বা বানাইছিলোঁ। সেই সময়ত মোৰ এটা কথা আছিলে, মোৰ এটা সপোন আছিল যে ইয়াতে চবখিনি জেগাতে ফুল ৰোৱা। তো এতিয়া মোৰ সপোনটো পূৰণ কৰি আছোঁ, মোৰ সপোনত লাগি আছোঁ। এখিনিৰ পৰা মই এখিনিলৈ হৈছোঁ, যাতে ভালকৈ আৰু জানে চাওক। এই মই পূৰা ষ্টিকৰ এইকেও মই ইউজ কৰিছোঁ। এইখন এখন চাট হয়, যাৰ ওপৰত সেইখন আছে, তাৰমানে সেই আছে। তো বহুত লোড হয় না, মাটিত টাব ৰাখিলে সিমানটো লোড হৈ থাকিব। তো মই ভাবিলোঁ তাৰমানে, কাৰণ ইমান লোড ৰাখিব পাৰিব নোৱাৰি, সেইকাৰণে মই লোডটো যাতে বজাই ৰাখি থাকে, লোডটো যাতে ভালে হৈ থাকে। তো তাৰ বাবে মই এইগিলাখান ইউজ কৰিছোঁ। আপোনালোকে পাৰে ইউজ কৰা। এই যে কৰ্ণফ্লেক্স আপোনালোকে পেলাই দিয়ে, কৰ্ণফ্লেক্স আটাৰ পেকেট এইগিলাখান আপুনি কাটে, ওপৰখন কাটি পেলাই এনেকৈ থৈ দিব পাৰে। তো বহুত কিবা আৰু বাকীগিলাই মোক ইউজ কৰিছোঁ। মোক ৰং দিয়া মোৰ ঘৰত বহুত পৰি আছে, তো সেইবাবে মই ৰং দিয়া মগবিলাকে মই ইউজ কৰি আছোঁ ধুনীয়া কৰি। বাকীগিলাখান আজি কি ধুনীয়া, আজি এতিয়া বৰষুণৰ সম্ভাৱনা নাই, কম দিছে সম্ভাৱনা। বহুত ৰ'দ চাওক, কি পাক্কাত বম ৰ'দ। তো এইটোৱে হৈছে এটা সৰু হেন টাইপৰ এটা ব্লগ ভিডিঅ'। আৰু যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু শেষলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং ভিডিঅ'। তো আৰু লগতে মই ইমানে তো থেংক ইউ ফৰ ৱাচিং ভিডিঅ'টো প্লিজ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ মই প্ৰথমবাৰৰ বাবে মই আহিছোঁ, সেইকাৰণে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।